গাইজ মোৰ 100 ডেজ ফুটবল জাৰ্নিঙৰ আজি হৈছে ডে 14। আপোনালোকে জানেই চাগে মোৰ নাম অভিনৱ, আৰু যদি নাজানে তেনেহলে জানি লওক। মই এখন সৰু গাঁৱৰ পৰা হয়। মোৰ সপোন ইমান ডাঙৰ যে বিনা জুনুন, বিনা হিম্মত আৰু বিনা হৌচলাত একো হ'ব নোৱাৰে। প্ৰথম কথা হ'ল যে জুনুনটো মোৰ ভিতৰত একদম কুটকৈ ভৰি আছে, মাত্ৰ আহকৰ দৰকাৰ, যিটো মই আপোনালোকৰ পৰা পাব পাৰো। সপোন সকলোৱে দেখে, কিন্তু চেম্পিয়ন হোৱাৰ সপোন ভবাটোতকৈ বেলেগ হয়। কাৰণ চেম্পিয়ন হোৱা মানে হ'ল পৰি যোৱাৰ পিছতো হাৰ নামানাকে পুনৰ থিয় হোৱা। মই জানো মানুহে হাঁহিব আৰু টানাও মাৰিব, কিন্তু মনত ৰাখিব সিহঁতৰ সেই হাঁহাটোৱে হ'ব মোৰ জীৱনৰ চাকচেছ। যিবিলাকে জীৱনত একো কৰিব নোৱাৰে সেইবিলাকে আনক তললে নমাবলৈ চেষ্টা কৰে। এইটোৱে আমাৰ সমাজৰ সত্য। যিবিলাকে মোক কয় যে তই লাইফত একো কৰিব নোৱাৰিবি, সেইবিলাকক মই প্ৰমাণ কৰি দেখুৱাম যে মই কিবা এটা কৰিব পাৰিম। যিবিলাকে কয় যে ছচিয়েল মিডিয়াৰ পৰা একো নহয় বা ফুটবলৰ পৰা একো নহয়, সিহঁতক মই এনেকুৱা কাম কৰি দেখুৱাম যিটো সিহঁতে কেতিয়াও কৰা নাই। এণ্ড মাই ইনষ্টা ফেমিলি, থেংক ইউ so much for give my lone support. I love guys. কাকো ভাল নাপাওঁ, মই তোমালোকক ভাল পাওঁ। তেতিয়ালৈকে নেক্সট ভিডিঅ'ত লগ পাম। জয় অসম।